কি খবৰ সকলোৰে ইয়াৰ মানে মাক আমাৰ খুৰী অকমান গাটো বেয়া আছিলে মান মান হৰ্ণটো বজা বাইকখন কেনেকৈ চলাইছিলে হেল্ল' গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে তো আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' বনাইছোঁ যিহেতু আজি ভাদ মাহৰ লাষ্ট দিন তো আমি মানে নামঘৰ যোৱা হোৱাও নাছিলে তো আজি ওলাইছোঁ তো ইও নাছিলে মানে সেইকাৰণে ইও জহাই আহিলে এতিয়া আজি নামঘৰ ওলাই আছোঁ তো এতিয়া গৈ আছোঁ আমি নয়নক ল'বলৈ সিও যাব আৰু মানে কি হয় আমি নামঘৰ যোৱা নাছিলোঁ কৰিছোঁ ইয়াৰ মানে মাক আমাৰ খুৰী অকণমান গাটো বেয়া আছিলে অসুস্থ আছিলে সৰু এটা অপাৰেশ্যনৰ কাৰণে গুৱাহাটীত যাবলগীয়া হৈছিলে এতিয়া তেখেত ভাল একদম পূৰা সুস্থ হৈ আহিছে তো কি হয় অকলে ইয়াক এৰি থৈনো আমি দুটা অকলে কেনেকৈ যাম তো ই অহালৈকেও ৰখি আছিলোঁ তো ইও আহি পাইছেহি আজি ভাদৌ একদম শেষ দিন তো এনে একেলগে তিনিটা ওলাইছোঁ কাইলৈ আকৌ বিশ্বকৰ্মাও আছে একেলগে তো কাইলৈ বিশ্বকৰ্মা পূজাটো দেখামেই আৰু বাৰ্থডে আহি আছে গাইজ সোনকালে এডভান্স বাৰ্থডে গিফ্ট পাই গ'লোঁ ইয়াৰ পৰা তো ব'লক তেতিয়া নয়নক লৈ লওঁগৈ পাই গ'লোহি নয়নৰ ঘৰ ওচৰ মান হৰ্ণটো বজা গাই ধোৱা নাই চাগে বহু মস্ত এলেহুৱা গা ধুলে বাইকখন কেনেকৈ চলাইছিলে আনিছোঁ গা ধুলি নাই ব'লক চুইয়া পিন্ধাবগৈ লাগিব তাক এতিয়া এইটো তাকে ৰেডি কৰিব লাগিব এয়া লৈ আহিছোঁ পাৰিবি নাই এইফালে ই পিন্ধি আছে চুইয়া ই ধৰি আছে পোন তাৰপিছত ক'ত আছে কি আছিলে এই তলফালৰ পৰা এনেকৈ পোনটো ভিতৰ ফালে বগা চাৰ্ট এটা পিন্ধ ল নাইবা চেক টেক কিবা অলপ অভাৰ চাইজ পিন্ধ ইয়া আজি চুইয়া পিন্ধা ট্ৰেইনিং হৈ গ'ল অঁ চাওঁ গুড ধুনীয়া লাগিছে ঠিক আছে শিকিছ লাহে লাহে অ'কে হৈ যাব এই পিন্ধকৰ অভ্যাস নাই নহয় কয় নাই আমি ঢেকীয়াখোৱা এখন হৈ গ'ল নামঘৰৰ গেট মানুহ ঘূৰিছে আমি পাইছোঁহি গম নাই থাকিব আজি আমি গেটেদি সোমাই আহিছোঁ এতিয়া 2 কিলোমিটাৰমান গ'লে নামঘৰ পাই যামগৈ नानी बैठ जा मोटो है ना कोई लेता होते
তো আমি নামঘৰৰ পৰা উভতিলোঁ এতিয়া সময়ো হৈ গ'ল 2টা বাজি গ'ল ন কেইটা বাজিল 2টা বাজি গ'ল তো 2টা বাজি গ'ল আমিও ওলালোঁ ইয়াৰ মানে কি ঘৰত গৈ আকৌ মোৰ বা ঘৰ যাব লাগিব 3টাই যাম বাৰু তো ঘৰ পাই লওঁগৈ একদম মানে বা ঘৰ যোৱা টাইমত ভিডিঅ' আকৌ ষ্টাৰ্ট কৰিম আৰু গৰম বহুত বেছি উঠিছে একদম ধৈৰ্য নাই আৰু এতিয়া বাই 2000 years later তো সেয়াই নামঘৰৰ পৰা আহি পালোহি ভাগৰো বহুত লাগিছিলে গৰম বেছি তো অলপ শুই দিলোঁ তো এতিয়া বা ঘৰ যাব ওলাইছোঁ তো দেৰি হৈছে বাৰু অলম'ষ্ট 6টামান বাজিলে তো এতিয়া আহি পাই গ'লোহি নয়নৰ ঘৰ তো তাকো লগত লৈ যাম অকলে নাযাওঁ মানে মনোজ যোৱা কথা আছিলে তো তাৰ গাড়ী ধুৱাবলগীয়া আছে লাইনত আছে মানে তাৰ 8টামান বাজি যাব চাগে তো সি সেইটো কাৰণে যাব নোৱাৰিব তো আহিতো তাক লগ কৰিমেই ব'লক তেতিয়া দেৰি নকৰোঁ গৈ থাকোঁ বা ঘৰ তো অকণমান দূৰো আছে তো সোনকালে ওলাব লাগিব মানে চালো একদম যিটো লাষ্টৰ সেইটোৱে আৰু অঁ হয় এইটো ঘৰে আছিলে সময় দে পাইজনী বা ঘৰ পাই গ'লোহি এজনী ভাগিন ক'ত সেইটো মনে থাকিব লাগিব চুপ hey Simo 1 hour later বাঘৰ পৰা আমি আহি পাই গ'লোহি আচলতে কি হয় বাঘৰ পোৱাগৈ পিছত ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে মানে বা ইমান কমফৰ্টেবল নহয় কেমেৰা আগত তো এনে ঘৰ পায়ে মানে কেমেৰাটো অফে কৰি দিলোঁ তো এতিয়া আমি আহি আছোঁ আমি হাইৱেত তো এতিয়া ডাইৰেক্ট চিধা ঘৰ যাম আৰু তো কেনেকুৱা পালে কি কথা ভিডিঅ'টো জনাব এয়া আমাৰ নয়ন আৰু মই তো ঠিক আছে আজিলৈ সিমানে আছিল ভিডিঅ'টো যদি চাই ভাল পালে তো প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব একদম নাপাহৰিব তো আজিলৈ তেতিয়াহ'লে বাই বাই লগ পাম আকৌ এটা নতুন ভিডিঅ'ত বাই বাই গাইজ